স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আহকচোন আমি ভিডিঅ'টো সকলোৱে মিলি উপভোগ কৰোঁ। মঙ্গল থাকিলে কৰ্মস্থানটো মঙ্গল ভূমি বাতি সম্পত্তি বৃহস্পতি দেখি দাঁড়িয়েও এই দাঁড়িয়েও যদি নহলে ৰাখি যদি আছে দিব হলি একাদশত ঘূৰাই একাদশ স্থানটো ভাল ঘূৰাই যোগ পাইছে একাদশটো বঢ়িয়া আৰু একাদশত শুক্ৰ দৃষ্টি গৈছে শুক্ৰ গ্ৰহ ভাল তাৰপিছত বৃহস্পতি গ্ৰহ ভাল শনি ভাল জেগাত আছে সাগৰী যোগ আছে ৰাহু তুংগ পাইছে 1 2 3 সাগৰী যোগ পাইছে 1 2 3 শনি হেৰি ভাল শনি একটি দুচৰ সাগৰী যোগ হৈ আছে একটি দুচৰ এই শনি ভাল এই 31 পিছত শনি বেয়া একটি দুচৰ পিছত বেয়া হ'ব বেয়া নহয় লগ্নৰ তৃতীয় স্থানত যদি ৰাহুৱে শনিয়ে থাকে জুইপুৰে তৃতীয় স্থানত ৰাহু শনি নাই জুইপুৰা যোগ নাই লগ্নৰ পৰা 1 2 3 4 চতুৰ্থ স্থানত যদি ৰাহুৱে মঙ্গলে থাকে তেতিয়াহ'লে পিতৃ উৰি মাতৃ উৰি বাপক মাক মৰে এইবোৰ হৈছে পিতৃ এইবিলাক কৈ গতিকে পিতৃ মাতৃ নহয় বাপক মাকক এই নামাত এনে মোৰ চাই এনেকুৱা নহয় তাৰপিছত পঞ্চম স্থানত যদি চন্দ্ৰ থাকে মঙ্গল গ্ৰহৰ দৃষ্টি কৰি মাতৃ হয় পঞ্চম স্থানত কোনো গ্ৰহে নাই ঘৰৰ নদী মাতৃ যদি চন্দ্ৰই মঙ্গলে লগ লাগি থাকে বা চন্দ্ৰ মঙ্গলে কোনো দৃষ্টি হয় মাতৃ হয় পিতৃ হয় মাতৃ নাই এনেকুৱা নহয় তাৰপিছত 1 2 3 4 5 6 ষষ্ঠ ঘৰত চন্দ্ৰ থাকে শনিয়ে কোনো দৃষ্টি কৰিছে শনিয়ে চন্দ্ৰ যদি মাৰিত পৰে আৰু ভৰি ভাঙে পৰা হয় কণা হয় এনেকুৱা ধৰণৰ যোগ এটা আছে এটা কাম দিব লাগিব অলপ পানী গাঁৱৰ যোগ দেখিলে 4 বছৰ বয়সত বৰা নদীত বুলিও পাইছোঁ মৰা যোগ নাই অলপ ভৰি ভাঙা যোগ এটা থাকিল 6 দিনত 6 মাহত 6 বছৰত আৰু 14 দিনত 14 মাহত 14 বছৰত মৰা যোগ নাই পুৰা গাঁত নাই বজপুৰি মৰা গাঁত নাই এইবিলাক থাকিলে বেয়া আৰু সৰ্বযোগ নাই খাটা খাওয়া যোগ গতিকে চলিটোৰ পুৰা যোগ নাই থাকি নহয় মাতি নহয় তাৰপিছত বিদায় ঘৰত দায়িত্ব যোগ আছে পুৰা বৃহস্পতি পুনৰ দৃষ্টি গৈছে গ্ৰহ দৃষ্টি Asal kau apa cara nama gitu na? Não sei essa.
প্ৰসাদ বিতৰণটো ভিডিঅ'ত লোৱা নহ'লে কৰ্মব্যস্ততাৰ বাবে। এতিয়া পেহী আইতা আৰু বাইদেউক থবৰ বাবে দুনিলে আগবাঢ়িছোঁ। বলকচোন ভিডিঅ'টো উপভোগ কৰোঁ। এইজনে আমাৰ এই ভকতপাৰা পেহী মানে আইতা পেহী আইতা এই ককাৰ সৰু ভনীয়া এইজনীয়ে আছে এতিয়া আমাৰ এই বিয়া চিয়াত ধুনীয়া বিয়া নাম দিয়া এনেকৈ থ'ব আহোঁতে মানে অলপ জমনি কৰিছোঁ আৰু ভকতপাৰা পালোঁ আইতাক থ'ব আহিছিলোঁ আহোঁতে মানে এইখিনি জমনি আৰু কৰি পেলা ন কেনেকুৱা লাগিল ভাল লাগিল মনটো ভাল লাগিল চব পৰিয়ালকে নাতিনি দেখা পালো মিটিং দেখা পালো টাটা বাই বাই এটা হৰণ মাৰি দিয়া ঘৰৰ পৰিয়ালবিলাক দিছোঁ হৰণ মাৰি দিছোঁ আমি সকলোকে নমাই থৈ আহি ঘৰ পালোঁ। এতিয়া ক'ব লৈছোঁ, যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এক নতুন প্ৰচেষ্টা, এনে থকাতকৈ এনেই বনাই আছোঁ কিবা কিবি। বাই বাই।